নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মানে বহুতে এটা সুধি থকা কুৱেষ্ট, মোৰ মানে এটা চেনেল আছিল যিটো মই প্ৰথম পৰা ষ্টাৰ্ট কৰিছিলোঁ, খুব কষ্ট কৰিছিলোঁ সেই চেনেলটোত। বৰ্তমান সেই চেনেলটো মোৰ ওচৰত নাই। সেই চেনেলটো 50,000 ছাবস্ক্ৰাইবাৰ হৈ গৈছিল। যিমানখিনি কষ্ট হৈছিল মানে এডিটিঙৰ পৰা হওক, এক্টিং, স্ক্ৰিপ্ট লিখা, মানে বহুতখিনি কষ্ট কৰিব লগা হয় এখন শ্বৰ্ট ফিল্মৰ কাৰণে। আৰু এনেকৈ 2খন শ্বৰ্ট ফিল্ম কৰিছিলোঁ মই। ফিউচাৰত মই যদি থাকোঁ ভালদৰে তেনেহ'লে হয়তো আপোনালোকে দেখিব পাব, কিন্তু এতিয়া অলপমান পৰিস্থিতি অলপ বেয়া হৈছে, সেইকাৰণে ইমান বেছি সেইবিলাক দিয়া নাই। কিন্তু চেনেলটো ডিলেট হোৱাৰ কাৰণটো কি, বহুতে সুধি থাকে এই কুৱেশ্যনটো, যে 50,000 ছাবস্ক্ৰাইবাৰ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। 50,000টো বহুত বেছি। আৰু প্ৰথম কথাটো হ'ল চেনেলটো ষ্ট্ৰাইক পৰিলে, আৰু কি কাৰণে ষ্ট্ৰাইক পৰিলে কৈ আছোঁ। 200তে মানে 4 মাহমান গ'লগৈ ভিডিঅ' নবনোৱা। আৰু এটা চেনেল আছিল, সেই চেনেলটো একেবাৰে ডাউন হৈ থাকিলে, যিটো মই এক্সপ্লেইন কৰিছিলোঁ। তাত বহুত কম ভিডিঅ' দিছিলোঁ, 13টা নে 14টা ভিডিঅ' দিছিলোঁ। তাতে মোৰ 4K মান ছাবস্ক্ৰাইবাৰ আহিছিলে। কিন্তু আকৌ সেই চেনেলটো ডিলেট হৈ যোৱাৰ পিছত মানে ইউটিউবত কাম কৰিব মন নোযোৱা হৈ থাকিলে, মানে ইউটিউবৰ ওপৰত বিশ্বাস নোহোৱা হৈ থাকিলে। মোৰ যিটো চেনেল আছিল, সেই চেনেলটো ডিলেট হোৱা মেইন কাৰণটো হৈছে, মোৰ প্ৰথম যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ ইউটিউব জাৰ্নিটো, তাত মানে মই ভিডিঅ' দিছিলোঁ, আপডেট ভিডিঅ', গানক হওক, মানে আপডেট আৰু ৰিভিউ, যিবিলাক আমাৰ অসমীয়া ফিল্ম বা আমাৰ অসমীয়া গীতসমূহ আহে, সেই গীতসমূহৰ আপডেট, আৰু মই ফিল্মসমূহৰ ৰিভিউ দিছিলোঁ আৰু গানসমূহৰ ৰিভিউ দিছিলোঁ। তাৰপিছত কি হ'ল, তেতিয়া যিটো নতুন ষ্টাৰ্টিং আছিলোঁ, খুব বেছি মৰম পাইছিলোঁ, আৰু সেই কণ্টেণ্টটোৰ ওপৰত কোনো তেতিয়ালৈকে ভিডিঅ' বনোৱা নাছিল হ'ল। আৰু ৰিভিউটো আগৰ পৰাই আছে, কিন্তু গীতৰ আপডেটবিলাক প্ৰথম মই ষ্টাৰ্ট কৰিছিলোঁ। খুব বেছি মৰম পাইছিলোঁ, ভিউজ আহিছিলে, পইচাও আৰ্ণ হৈছিলে, নোহোৱা নহয়, পইচা আৰ্ণ হৈছিলে। তাৰপিছত চেনেলটো মই ভাবিলোঁ যে লোকৰ কণ্টেণ্ট, মানে তাত তেতিয়া মানে 2টা ষ্ট্ৰাইক কৰিছিলে, আৰু সেইকাৰণে মই মানে বাদ দি দিলোঁ। আপডেট মৰা, ৰিভিউ মৰা, ফিল্মবিলাকৰ ৰিভিউ মৰা, আমাৰ অসমীয়া যিমানখিনি ফিল্ম আছে, গান হওক, তেওঁলোকক মই মানে গোটেই গানটো দি নিদিওঁ, আপডেট মাৰোঁ। এটা ক্লিপটো ল'ব লাগিব ন, গানটোৰ ৰিভিউ হওক বা চিনেমাখনৰ ৰিভিউ হওক, এটা ক্লিপ ল'ব লগা হয়, আৰু সেই ক্লিপটোৰ কাৰণেই মোক মানে ষ্ট্ৰাইক দি দিয়ে। বহুত বেছি বেয়া লাগে যেতিয়া মই তেওঁলোকৰ গানটো বা তেওঁলোকৰ ফিল্মখন যেতিয়া মই প্ৰমোশ্যন মৰাৰ নিচিনাই হয়। কেইখনমান কৈ দিওঁ ফিল্মখন কেনেকুৱা হৈছে, তাৰপিছত মানে ষ্ট্ৰাইক লগাই দিয়ে। সেইকাৰণে মই ভাবিলোঁ যে নাই, লোকৰ কণ্টেণ্টক আৰু কৰি নাথাকোঁ মই। সেইকাৰণে মই ভাবিলোঁ যে মোৰ যিটো নিজৰ দক্ষতা আছে বা যিটো মই জানো, বা স্ক্ৰিপ্ট লিখি ভাল পাওঁ, সেইকাৰণে স্ক্ৰিপ্ট লিখিলোঁ। তাৰপিছত এডিটিং চব নিজে কৰোঁ, এডিটিং কৰিলোঁ। এখন শ্বৰ্ট ফিল্ম আপলোড কৰিছিলোঁ, বহুত বেছি ৰেছপন্স খুব বেছি ধুনীয়া পাইছিলোঁ। এখনতো 1 লাখৰ ওচৰত গৈছিলগৈ ভিউজটো, আৰু এখন নতুনকৈ যিহেতু দিছিলোঁ, বহাগত দিছিলোঁ, আৰু সেইখনো 50 ওপৰত 60 চুইছিলেগৈ। কিন্তু আচানক এদিন মানে বহুত বেয়া খবৰ এটা আহি গ'ল। বহুত ভিউজ আহিছিল, আৰু হঠাতে এদিন মানে কি হ'ল, চেনেলটো মানে ইউটিউবৰ পৰা নাইকিয়া হৈ গ'ল। ময়ো গম নাপাওঁ যে ষ্ট্ৰাইক 3 নম্বৰ ষ্ট্ৰাইকটো কিহৰ কাৰণে পৰিলে। মই মিউজিকৰ কাৰণেও পৰা নাই, কিহৰ কাৰণে মই নাজানো। তাৰপৰা এপেল কৰিছিলোঁ, এপেল কৰাৰ পিছতো নাহিল চেনেলটো। আৰু এটা চেনেল আছিল, সেই চেনেলটোতো কাম নকৰা হৈ গ'লোঁ। তাৰপিছত বহুত বেছি ডাউন হৈ গ'লোঁ। নিজকে মানে ভাবিলোঁ যে ইউটিউব কৰি একো লাভ নাই। এনেকৈ যদি চেনেলটো 3 বছৰ 4 বছৰ দিন কষ্ট কৰা যদি এটা চেনেল ডিলেট হৈ যায়, কেনেকুৱা লাগিব ভাবি চাওক। তথাপিতো ফিউচাৰত আৰু অলপমান পঢ়া আছে, পঢ়াখিনি কমপ্লিট কৰি লওঁ। তাৰপিছত নিশ্চয় মানে বহুতখিনি ছাপোৰ্ট কৰিছিল ফিল্মত। তাৰপৰা ভাবিলোঁ যে নিশ্চয় বনাম, ফিউচাৰত বনাম, আৰু চব নিজৰ কৰি ল'ম। যেতিয়া মিউজিক নিজৰ হ'ব, যেতিয়া চব ফটেজবিলাকতো নিজৰে হ'ব, তেতিয়া মিউজিকটো মই নিজে বনাব পৰা মোৰ যোগ্যতা হ'ব, বা তেতিয়া মই ফিল্ম বনাবলৈ ষ্টাৰ্ট কৰিম। তাৰ পৰাই ষ্টাৰ্ট কৰিম, আপোনালোকে চাবলৈ পাব, ভালদৰে চাবলৈ পাব। আৰু মোৰ লগত বহুতখিনি ছাপোৰ্ট কৰিছিলে, এক্টিং কৰা হওক বা মোৰ যিখিনি শ্বৰ্ট ফিল্মখনত যিকেইজন ব্যক্তি আছিলে মানে এক্টিং কৰিছিলে, তেওঁলোকে বহুত বেছি ছাপোৰ্ট কৰিছিলে। সেয়েহেতু আপোনালোকক ছাপোৰ্ট লাগিব। এতিয়া অলপমান পঢ়া বাকী আছে, তাৰপিছতে মই আৰম্ভ কৰিম। চ' মই ভাবোঁ আপোনালোকে জানিলে কিহৰ কাৰণে চেনেলটো ডিলেট হ'ল। ময়ো নাজানো কিহৰ কাৰণে চেনেলটো ডিলেট হ'ল, বাট ডিলেট হৈ গ'ল। আৰু 2টা ষ্ট্ৰাইক পৰি আছিলে,
ৰিভিউ আৰু ৰিভিউ মৰাৰ কাৰণে। সেইকাৰণে মই ভাবিলোঁ যে নিজৰ কণ্টেণ্ট যেতিয়াৰ পৰা দিলোঁ তেতিয়া দুখন শ্বৰ্ট ফিল্মে কৈছোঁ, ইমান বেছি ভাল ৰেছপন্স পাইছোঁ। ইমান বেছি হাই কোৱালিটি নহয় ফিল্মকেইখন, কিন্তু ধুনীয়া ৰেছপন্স। মোৰ কাৰণে প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বহুত বেছি ভাল লাগিছিল। মানুহৰ যেতিয়া কথাখিনি শুনো যে ধুনীয়া কৈছা, সেইখিনি মোৰ কাৰণে সেইখিনি যথেষ্ট। মানে এখন শ্বৰ্ট ফিল্ম কৰোঁতে স্ক্ৰিপ্টৰ পৰা ধৰি একদম এডিটিঙলৈকে গোটেইখিনি কাম মই নিজে কৰোঁ। তাৰপিছত যেতিয়া মানুহে ভাল পায় তেতিয়া কিমান বেছি ভাল লাগে এজন ক্ৰিয়েটাৰে গম পায়। যেতিয়া এটা ভিডিঅ' প্ৰস্তুত কৰি পিনে মানুহৰ ৰাইজৰ মাজলৈ দিয়ে তেতিয়া গম পায় যে কিমান বেছি হেপিনেছ ফিল হয়। আৰু মই ভাবোঁ আপোনালোকে গোটেইখিনি গম পালে কিহৰ কাৰণে চেনেলটো ডিলেট হ'ল।